স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল ধুনাদ্ৰী অন্য এটা ব্লগলৈ। আশা কৰোঁ সকলোৰে ভাল। মোৰ সকলোবোৰ কম। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰক। তেনেহ'লে চাই থাকক। মই ৰেডি, বাহঁতো ওলাই কৰি ৰেডি হ'ল। এতিয়া জাষ্ট ড্ৰাইভাৰজন আহিলে আমি যাব পাৰিম। তো ড্ৰাইভাৰজন অহা নাই। আজি বতৰটো ইমান বেছি বেয়া, ওলাই কৰি লৈ বৰষুণ দিলে যাবলৈ কিবা এটা মন নোযোৱা হৈ যায়, কিন্তু তথাপিও প্লেনিং কৰিছোঁ যেতিয়া যাবতো লাগিবই। তো বাহঁতৰ দুজনী বা ওলাই হ'ল আৰু এজনী বা আছে, তাই ওলাই হোৱা নাই। দেখাম বাৰু সকলো ওলাই কৰি হোৱাৰ পাছত দেখাম। তেতিয়াহ'লে চাই থাকক। जी तू काबुलिया तोते तुम्हारे खोपाते को पूरे पाए। তাৰপৰা আমাৰ বহুত ভোক লগাৰ কাৰণে আমি হোটেলত সোমাই পুৰি চব্জি খালোঁ। সেই গাইজ, মই আপোনালোকক যিহেতু কৈছিলোঁ আমি এঠাইলৈ আহিছিলোঁ, তো এতিয়া মই ক'বলৈ ওলাইছোঁ ক'লে আহিছিলোঁ। আমি আহিছোঁ গোলাঘাটৰ দেওপানী মন্দিৰলৈ। তাত যিহেতু মন্দিৰত এতিয়া আমি আহি মন্দিৰ পাইছোঁহি, আমি পূজাও কৰিলোঁ, কিন্তু ইয়াত ভিডিঅ' কৰিব নিদিয়ে, বহুত অসুবিধা। তো সেইকাৰণে এনেকৈয়ে বনাবলগীয়া হৈছে। যিমানখিনি পাৰোঁ আপোনালোকক দেখাই যাম। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে সকলোকে চাব প্লিজ। চাই থাকক, দেখাই যাম। পৰিৱেশটো ইমান বেছি ধুনীয়া লাগিছে। তাত আমি পূজা চূজা কৰি তাৰ পৰা ওলাই পেলাই আমি গৰম পানীত যাম বুলি প্লেন কৰিছিলোঁ। তো তাৰ পৰা আমি ওলাই গৈ আহিলোঁ। বাহঁতেও হাতত পিন্ধিবৰ কাৰণে ৰছী কিনি লৈছে। এতিয়া আমি যাম গৰম পানী। চাওকচোন গৰম পানীৰ প্লেচটো ইমান ধুনীয়া। তাৰ পানীখিনি সঁচাকৈ গৰম, আৰু সেইকাৰণে তাৰ নাম দিয়া হৈছে গৰম পানী বুলি। এইফালে বাহঁত গৈ আছে আগত, আৰু এইফালে মই ভিডিঅ' কৰি আছোঁ। ব্ৰিজখনো ইমান বেছি ধুনীয়া। তাত ফটোশ্বুটো কৰিলোঁ অলপমান, তো আপোনালোকক দেখাই যাম, চাই থাকক। তো ইয়াৰ পৰা ওলাই আমি ৰেষ্টুৰেণ্টত সোমালোঁ কিবা এটা খাওঁ বুলি, ভোক লাগিছিল। চ' সেইকাৰণে আমি চাওমিন খালোঁ। তাৰপিছত ইয়াৰ পৰা আমি যাম কলাক্ষেত্ৰ, আৰু এইখনেই হৈছে গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰ। ইমান বেছি ধুনীয়া প্লেচটো চাওকচোন, চাৰিওফালে সেউজীয়া। তাত আমি ফটোশ্বুট কৰিলোঁ, অলপমান ঘূৰিলোঁ, খেলিলোঁ। তো আপোনালোকক দেখাই যাম সকলোবোৰ, চাই থাকক। এইফালে আমাৰ ফটো ছেশ্যন হৈ আছে। আৰু এয়া হৈছে কিডছবিলাকৰ কাৰণে বনাই দিয়া এটা সৰুকৈ চুইমিং পুল। তাত খেলিবও পাৰে। বাকী এইফালে আমি গৈ আছোঁ। এতিয়া ইয়াৰ পৰা গৈ আমি সোমাম জুগবিলত। তো আপোনালোকক সকলোবোৰ দেখাই যাম। এইখনেই হৈছে গোলাঘাটৰ জুগবিল। চাওকচোন পানীত ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে, পদুম ফুলবিলাক। আপোনালোকে হয়তো দেখা পোৱা নাই চাগে, কাৰণ মোৰ ফ্লাছটো অফ আছিলে, তো সেইকাৰণে দেখাব নোৱাৰিলোঁ। বাকী আপোনালোকক দেখাই গৈ থাকিম যিমানখিনি পাৰোঁ। তেনেহ'লে চাই থাকক। তাত উঠা অলপমান ফটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।